নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ চাটনি। চাটনিটো হৈছে বাদামৰ চাটনি আৰু এইটো কেনেকৈ বনাই মই আপোনালোকক এতিয়া দেখুৱাম। যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো, লগতে লাইক কৰি শ্বেয়াৰ কৰি দিব। ইয়াত আমি লৈছোঁ ধনিয়া পাত, মই কুটি লৈছোঁ, আৰু 2টা জলকীয়া, এডোখৰ আদা আৰু এয়া বাদাম, আৰু বেলেগ একো নালাগে এইটো বনাবলৈ। এতিয়া মই এইখিনি মিক্সিত দি দিম আৰু লগতে নিমখ দি দিব। আপোনালোকে নিমখটো সোৱাদ অনুযায়ী দি দিব। এয়া মই বাদাম মিক্সিত দি ল'লোঁ। এয়া জলকীয়া 2টা দি লৈছোঁ, মই জলকীয়া 2টা ফালি দিছোঁ। এয়া আদা আৰু এয়া কাটি থোৱা ধনিয়া পাত। এতিয়া মই অকণমান নিমখ দি এইখিনি মিক্সিত মাৰি ল'ম। আপোনালোকে এইটো চাটনি খাই পাইছেনে? যদি খাই পাইছে কমেণ্ট কৰি জনাব দেই। এইখিনি মই এতিয়া মিক্সিত মাৰি লওঁ, আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। এইখিনি মই মিক্সিত মাৰি লোৱাৰ পিছত এয়া এনেকুৱা হৈছে। মই পানী দিবলৈ ক'ব পাহৰিলোঁ। আপোনালোকে মিক্সিত মৰাৰ আগতে অলপ পানী দি ল'ব, নহ'লে বাদামখিনি ড্ৰাই হৈ থাকেতো, চাটনি নহ'ব। এয়া চাওক কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে খাই চাবচোন। বহুতে খাই পাইছে চাগে, কিন্তু যিসকলে নাই পোৱা এনেদৰে বনাই খাব পাৰে। এইখিনি মই এতিয়া বাতিত উলিয়াই দিছোঁ। পানী 2 বা 3 চামুচ দিলেই হ'ল। জ্বলা বহুত বেছি হ'ল। মই 2টা জলকীয়াহে দিছিলোঁ, কিন্তু জ্বলা বহুত বেছি হ'ল। মোৰ এতিয়া চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।